হাই বন্ধুসকল, আজি আহিছোঁ মই ধুবুৰী পঞ্চ ঘাটত। চাওক, ইয়াত বহুতখিনি নাও, ফেৰী, লঞ্চ ইয়াত আছে। এটি হ'ল আভ্যন্তৰীণ জল পৰিবহণ। যিহেতু জল পৰিবহণ বিভাগে যেতিয়া প্ৰয়োজন হয় তেতিয়া এইটো লৈ ইউজ কৰে। চাব, গোটেইখিনি বস্তু ইয়াত নাওবিলাক আলু, পিঁয়াজ এইবিলাক লোড হৈ আছে। চাওক, বহুত লঞ্চ, বহুত এইটো পাৰতো আছে। চাব পাৰিব ইয়াতে সেইখিনি ডাঙৰ ডাঙৰ জাহাজ, লঞ্চ এইখিনিত আছে। চাওক, ঠেলাজি মালবিলাক লৈ আহি আছে, লঞ্চত লোড কৰিব। এটিও অসম চৰকাৰ জল পৰিবহণ বিভাগৰ হয়। এই আগত চাওক, বহুত আছে ডাঙৰ ডাঙৰ জাহাজ, লঞ্চ বহুত। চাওক, এইটো বাংলাদেশৰ চাওক, এইবিলাকত বাংলাদেশ আৰু ইণ্ডিয়াৰ দুটাৰে নিচান লগোৱা আছে। তাৰমানে ইহঁতৰ পাৰ্মিট আমাৰ ইণ্ডিয়াৰ পৰা বা এই ধুবুৰী ঘাটৰ পৰা বাংলাদেশলৈকে যায়। মই তাতে গৈ আছোঁ। চাওক, ইণ্ডিয়া আৰু বাংলাদেশৰ গেট। এইবিলাক ডাঙৰবিলাকত, গোটেইবিলাকত চাওক, আমাৰ ইণ্ডিয়াৰ ফ্লেগো আছে, তাৰপিছত বাংলাদেশৰো আছে। ইয়াত বালু পাথৰ এইবিলাক লোড হৈ আছে। এইবিলাক হয়তো বাংলাদেশত যাব। এই লঞ্চটো চাওক, এইটো বাংলাদেশ আৰু ইণ্ডিয়া দুটাৰে আছে। তাৰমানে ইয়াত যিকেইটা আছে লঞ্চবিলাক আমাৰ ইণ্ডিয়াৰ পৰা বাংলাদেশত মাল কঢ়িয়াই লৈ, আৰু বাংলাদেশৰ পৰাও কিছুমান তাৰমানে আইনীভাৱে যিবিলাক স্বীকৃতি দিয়া আছে এইবিলাক বস্তু লৈ যায় আৰু লৈ আহে। ইয়াত যিমানখিনি লঞ্চ আছে গোটেইবিলাকত ইণ্ডিয়া আৰু বাংলাদেশৰ দুটা দেশৰে ফ্লেগ আছে। আৰু বহুত দূৰলৈকে আছে, এইখিনিলৈকে আছে। ভাল লাগি আছে বহুত।
দিয়া থাকে আৰু এইখিনিয়ে আৰু এইপিনেও আছে আৰু এটা ঘাট আছে বন্ধুসকল এইটো ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰি দিব আজিৰ ভিডিঅ'